হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আমি আছাম জিঅ'গ্ৰাফী ৰিলেটেড এটা নতুন ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ। তাৰ আজি দ্বিতীয়টো ক্লাছ হয়। আমি প্ৰথম ক্লাছত নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ লগতে অসমৰ চাৰিসীমা, অসমৰ জিলা আৰু লোকপিয়ল 2011ৰ ৰিলেটেড কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ, যিসমূহ কুৱেশ্যন অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত দেখা পোৱা যায়। যদি তোমালোকে মোৰ প্ৰথম ক্লাছটো নাই চোৱা, সকলোক অনুৰোধ কৰিছোঁ ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, এবাৰ ক্লাছটো চোৱাৰ বাবে। যিসকল মোৰ চেনেলত আজি নতুনকৈ জইন হৈছে, সেইসকলক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে, কাৰণ আমি এই চেনেলত অসম চৰকাৰৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ টপিকসমূহ আলোচনা কৰোঁ। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছত আমি বিশেষকৈ অসমৰ প্ৰধান দুখন নদী, বৰাক নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে আলোচনা কৰিম। আজিৰ প্ৰথমটো কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আংশিক গ্লেছিয়াৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে। এতিয়া বহুতৰ মনত ডাউট হ'ব, ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আমি পাইছোঁ ছেমাইউংডুং গ্লেছিয়াৰৰ পৰা হৈছে। ৰাইট, ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ছেমাইউংডুং গ্লেছিয়াৰৰ পৰা হৈছে। কিন্তু কিছুমান গৱেষণা কৰাৰ ফলস্বৰূপে পোৱা গৈছে যে ছেমাইউংডুং গ্লেছিয়াৰৰ অলপ ওপৰ ফালৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে। তাৰ ফালৰ পৰা চোৱা গ'লে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি আংশিক গ্লেছিয়াৰৰ পৰা হৈছে। এক্সামত দুটা অপশ্যন দিয়া থাকিব, দুটাৰ পৰা এটা অপশ্যন দিয়া থাকিব। হয়তো অপশ্যনত ছেমাইউংডুং গ্লেছিয়াৰ থাকিব, নাইবা আংশিক গ্লেছিয়াৰ থাকিব। দুটা অপশ্যনৰ পৰা এটা অপশ্যন ৰাইট হ'ব। যিখিনি এক্সপ্লেইন কৰি যাম, সকলোক ৰিকুৱেষ্ট কৰিছোঁ পেন পেপাৰ লোৱা আৰু নোট কৰি যোৱা, যাতে এক্সামত ইয়াৰ বাহিৰেও যদি কোনো কুৱেশ্যন আহে তোমালোকে এৰি নাহা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, তলৰ কোনখন দেশৰ মাজেদি ব্ৰহ্মপুত্ৰ নদী প্ৰবাহিত নহয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শ্ৰীলংকা। ব্ৰহ্মপুত্ৰ নদী শ্ৰীলংকাৰ মাজেদি প্ৰবাহিত নহয়। ব্ৰহ্মপুত্ৰ নদী 3খন ৰাষ্ট্ৰৰ মাজেদি প্ৰবাহিত হয়। হয় অপশ্যনত তিব্বেত দিয়া থাকিব, নহ'লে চীন দিয়া থাকিব। দ্বিতীয়খন হ'ব ভাৰত আৰু তৃতীয়খন হ'ব বাংলাদেশ। এই 3খন নদীৰ মাজেদি, এই 3খন দেশৰ মাজেদি ব্ৰহ্মপুত্ৰ নৈ প্ৰবাহিত হয়। তিব্বত বা চাইনাৰ পৰা আৰম্ভণি হয়, অৰুণাচলৰ পৰা আহি ভাৰতত অন্তৰ্ভুক্ত হৈছে আৰু ভাৰতৰ পৰা এই নদী বাংলাদেশলৈ যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, অৰুণাচলত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দিহাং নামেৰে জনা যায়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। ইয়াৰ ৰিলেটেড কিছুমান পইণ্ট আছে আৰু সেই পইণ্টখিনি আমি চাই লওঁ। তিব্বতত ব্ৰহ্মপুত্ৰ নদীক ইয়াৰলুং চাংফু নামেৰে জনা যায়। বহুবাৰ এক্সামত কুৱেশ্যন আহে, তিব্বতত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? ইয়াৰলুং চাংফু নামেৰে জনা যায়। বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা নামেৰে জনা যায়। ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিবা। অসমত ব্ৰহ্মপুত্ৰ নদীক লোহিত আৰু ৰঙা নদী নামেৰে জনা যায়। লোহিত নদী নাইবা ৰঙা নদী নামেৰে জনা যায়। ৰঙা নদী কোৱাৰ মূল উদ্দেশ্য হৈছে এই নদীখনে যি তিব্বতৰ পৰা অৰুণাচল হৈ যেতিয়া অসমত আহে, এই সময়ত ৰঙা মাটি নিজৰ লগত লৈ আহে। তাৰ বাবে এই নদীক ৰঙা নৈ নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 640 কিলোমিটাৰ। অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য 640 কিলোমিটাৰ। আৰু এইটো ডাটা মই ছেবা বুকৰ পৰা কালেক্ট কৰিছোঁ। যিহেতু বিভিন্ন সময়ত ডাটা ৰিলেটেড কুৱেশ্যন ইমান এক্সামত নাহে, আৰু যদিও আহে ছেবা বুকৰ ওপৰত ভিত্তি কৰি যি ডাটা দিয়া হয় সেই ডাটাটোৱে ৰাইট হয়। ইয়াৰ উপৰি বহু বুকত বেলেগ বেলেগ ডাটা আছে। তোমালোকে ছেবা বুকটো ফ'ল' কৰা, যিহেতু এক্সামসমূহ ছেবাই কণ্ডাক্ট কৰায়। নেক্সট পইণ্টটো চাই লওঁ আমি। ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হ'ব 916। অসমত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান আছিল? অসমত আছিল
640 আৰু ভাৰতত 916। ইম্পৰ্টেণ্ট হয়, এই দুটা পইণ্টে মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 5, ব্ৰহ্মপুত্ৰ নদী অসমত আহি অন্তৰ্ভুক্ত হোৱাৰ সময়ত আন দুখন নদীৰ লগত জড়িত হৈছিল। এই দুখন নদী আছিল, অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দিবাং নৈ আৰু লোহিত নৈৰ লগত যোগ হৈছিল। ব্ৰহ্মপুত্ৰ নদী অৰুণাচলৰ পৰা অসমত শদিয়া হৈ অন্তৰ্ভুক্ত কৰিছিল আৰু ইয়াৰ মাজত দুখন নদীৰ লগত লগ লাগিছিল। এখন আছিল দিবাং, আনখন আছিল লোহিত, আৰু এই দুখন নদীৰ লগ লাগি ব্ৰহ্মপুত্ৰ নদীৰ আৰম্ভণি হৈছিল। ব্ৰহ্মপুত্ৰ নদী অসমৰ শদিয়াৰ পৰা অসমত অন্তৰ্ভুক্ত হৈছিল, এইটো যি মই পইণ্ট কৈয়ে গৈছো। শদিয়াত অৰুণাচল পৰা আহি এই নদী শদিয়া হৈ অসমত অন্তৰ্ভুক্ত কৰিছিল আৰু দুখন নদীৰ লগ লাগিছিল। এই দুখন নদীৰ নামখিনি মনত ৰাখিবা, এক্সামত বহুবাৰ এইটো কুৱেশ্যন আহিছে। কুৱেশ্যন নম্বৰ 6, তলৰ কোনখন সাগৰৰ সৈতে ব্ৰহ্মপুত্ৰ নদী মিলিত হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বংগোপসাগৰ। ব্ৰহ্মপুত্ৰ নৈৰ পানী অসম হৈ বাংলাদেশত যায় আৰু বাংলাদেশ গৈ কিনে এই নদী বংগোপসাগৰত এই নদীৰ সমাপ্তি হয়। এতিয়া এটা কুৱেশ্যন এক্সামত বহুবাৰ এইটো কুৱেশ্যন আহে, ব্ৰহ্মপুত্ৰ নদী অসমৰ কোন শেষ জিলাক পাৰ কৰি বাংলাদেশলৈ অন্তৰ্ভুক্ত হয়? উত্তৰ হ'ব বৰপেটা। বৰপেটা হয় অসমৰ শেষ জিলা আৰু এই জিলাৰ মাজেদি ব্ৰহ্মপুত্ৰ নৈ প্ৰবাহিত হৈ বাংলাদেশত এণ্ট্ৰি কৰে। নেক্সট কুৱেশ্যন নম্বৰ 7, গংগা, ব্ৰহ্মপুত্ৰ আৰু বৰাক এই তিনিখন নদীৰ মিলনক কি বুলি কোৱা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, উত্তৰ হ'ব মেঘনা। গংগা, ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ মিলনক মেঘনা বুলি কোৱা হয় আৰু এই মিলন বংগোপসাগৰত পানী মিলাৰ আগত হয়, বাংলাদেশত হয়। বংগোপসাগৰৰ মিলনৰ আগত এই মিলন হয়। তিনিখন নদীৰ পানী যেতিয়া বংগোপসাগৰত পৰাৰ আগত এখন ঠাইত মিলিত হয় আৰু সেই ঠাইক মেঘনা বুলি কোৱা হয়। ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত আহিছে। কুৱেশ্যন নম্বৰ 8, ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি হয়? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ হয়। কুৱেশ্যন নম্বৰ 9, তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ নহয়? বহুবাৰ এক্সামত এনেধৰণৰ কুৱেশ্যন আহে, তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নদী হয়, কোনখন দক্ষিণ পাৰৰ নদী হয়, নাইবা কোনখন ৰাইট বেংক ট্ৰিবিউটাৰী বা কোনখন লেফ্ট বেংক ট্ৰিবিউটাৰী হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব দিখৌ নৈ। দিখৌ নৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ হয়। বাকী তিনিখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ হয়। আমি চাই লওঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ কোনখিনি হয়। সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ হয়। জীয়াভৰলী নৈ, ৰঙা নদী, বৰনদী, পুঠিমাৰী নদী, জীয়াঢল নদী, মানস নদী, পাগলাদিয়া নদী আৰু চম্পাৱতী নদী। এইখিনি ইম্পৰ্টেণ্ট ৰিভাৰ হয়, এইখিনি ৰিলেটেডে কুৱেশ্যন বনে, তাৰ বাবে এইখিনি নদীসমূহৰ নাম মই অন্তৰ্ভুক্ত কৰিছোঁ। যদি আমি চাওঁ ব্ৰহ্মপুত্ৰ নদীৰ 90খনৰো অধিক উপনৈ আছে আৰু এই সকলো নামখিনি মনত ৰখাৰ বাবে বহুত টান হ'ব, যিহেতু এক্সামত কুৱেশ্যন এই 8-9খন নদীৰ ওপৰত ভিত্তি কৰি বনে। যদি এক্সামত কুৱেশ্যন আহিব পাৰে তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ হয়, 3খন দক্ষিণ পাৰৰ উপনৈ দিয়া থাকিব, এখন উত্তৰ পাৰৰ, তাৰ ফালৰ পৰা এইখিনি 8টা নদীৰ পৰা এখন নদীৰ নাম থাকিব। ইম্পৰ্টেণ্ট হয়, এই নদীসমূহৰ নাম মনত ৰাখিব চেষ্টা কৰিবা, ইয়া নোট কৰা। নেক্সট কুৱেশ্যন নম্বৰ 10, তলৰ কোনখন নদীক ধেমাজিৰ দুখ বুলি জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জীয়াঢল নদীক ধেমাজিৰ দুখ বুলি জনা যায়। চৰো অফ ধেমাজি বুলি কোৱা হয় জীয়াঢল নদীক। বন্ধুসকল, মই PDF নিদিয়াৰ মুখ্য কাৰণেই হৈছে তোমালোকে যদি নোট বনোৱা তোমালোকৰ বাবে প্ৰফিট হ'ব, যিহেতু মই PDF পাৰ ক্লাছত যদি দিওঁ 30টা 40টা PDF আহিব, যিখিনি এক্সামৰ আগত তোমালোকে বহুত কনফিউজ হ'ব। আৰু যদি নোট তোমালোকে প্ৰপাৰ বনোৱা নহয়, এক্সামৰ 2-3 দিন আগত ৰিভিজন কৰিলে গোটেইখিনি তোমালোকৰ মনত হ'ব। আৰু প্ৰতিটো নোট তোমালোকে তোমালোকৰ যি ষ্টাইলত নোটটো বনাবা সেইটো তোমালোকৰ বাবে প্ৰফিট হ'ব। আৰু PDF যদি দিওঁ তোমালোকে বিচাৰা যদি মই প্ৰভাইড কৰি দিম, কিন্তু PDF ডেইলি এটা PDF যদি হয় 30 দিনত 30টা PDF হ'ব, এক্সামৰ আগদিনাখন পুৰা কনফিউজ হ'ব। তাৰ বাবে মই তোমালোকক PDFটো প্ৰভাইড নকৰোঁ, আৰু যিখিনি এক্সপ্লেইন কৰি গৈছোঁ সেইখিনি নোট কৰি যোৱা আৰু নিজে নোট বনোৱা, তোমালোকৰ প্ৰফিট হ'ব।
নেক্সট কুৱেশ্যন নম্বৰ 11, জীয়া ভৰলী নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অৰুণাচলৰ পৰা জীয়া ভৰলী নদীৰ উৎপত্তি হৈছে। ইয়াৰ পৰা আৰু এটা কুৱেশ্যন আহে, জীয়া ভৰলী নৈক অৰুণাচলত কি নামেৰে জনা যায়? উত্তৰ হ'ব কামেং নামেৰে জনা যায়। জীয়া ভৰলী নৈক অৰুণাচলত কামেং নদী নামেৰে জনা যায়। বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে, অৰুণাচলত জীয়া ভৰলী নৈক কি নামেৰে জনা যায়? উত্তৰ হ'ব কামেং নদী। বন্ধুসকল, তোমালোকে যদি মোৰ আছাম হিষ্ট্ৰী ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে আৰু সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। যিহেতু মই এই ক্লাছখিনিত আছাম হিষ্ট্ৰীৰ প্ৰাগৈতিহাসিক যুগৰ পৰা আৰম্ভ কৰি আধুনিক যুগলৈকে অসমৰ ইতিহাসৰ যি গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আলোচনা কৰাৰ লগে লগে কনচেপ্টসমূহ চিৰিয়েলকৈ আলোচনা কৰিছোঁ। যদি তোমালোকে নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 12, কোনখন স্থানৰ পৰা সোৱণশিৰি নৈ ব্ৰহ্মপুত্ৰ নৈৰ সৈতে মিলিত হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যিহেতু ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ হয় সোৱণশিৰি, আৰু এই সোৱণশিৰি ক'ত ব্ৰহ্মপুত্ৰৰ লগত মিলিত হয়? এই স্থানখনৰ নাম হ'ল জামুগুৰিহাট। জামুগুৰিহাটত ব্ৰহ্মপুত্ৰ নৈৰ লগত সোৱণশিৰি নৈ মিলিত হয়। নেক্সট কুৱেশ্যন নম্বৰ 13, তলৰ কোনখন নৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ নহয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব তিষ্টা নৈ। তিষ্টা নৈ হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ, ই দক্ষিণ পাৰৰ উপনৈ নহয়। বাকী তিনিখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ হয়। দিচাং নৈ, দিখৌ নৈ, লুইত নৈ, এই তিনিখন নৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ হয়। এতিয়া আমি মনত ৰাখিব লাগিব ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈসমূহ কোনখিনি হয়। প্ৰথমতে আহিব দিবাং নৈ, লোহিত নৈ, দিখৌ নৈ, ধনশিৰি নৈ, বুঢ়ীদিহিং নৈ, জাঁজি নৈ, ভোগদৈ নৈ আৰু কলং নৈ। এই 8খন নাম দিছোঁ, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। এক্সামত এনেকৈ কুৱেশ্যন আহিব, তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ হয়, বা নাইবা তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ হয়। এই নামখিনি মনত ৰাখিলে তোমালোকে আনচাৰটো কৰি আহিব পাৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 14, ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কপিলী নৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ। এক্সামত যদি কুৱেশ্যনটো অলপ ঘূৰাই দিয়ে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? উত্তৰ হ'ব সোৱণশিৰি। আৰু যদি এক্সামত কুৱেশ্যন আহে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? উত্তৰ হ'ব কপিলী নৈ। কুৱেশ্যন নম্বৰ 15, বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মণিপুৰৰ পৰা। মণিপুৰৰ পৰা বৰাক নদীৰ উৎপত্তি হৈছে। নেক্সট পইণ্টটো চাই লওঁ আমি। মণিপুৰত বৰাক নদীক ভুৰে নদী নামেৰে জনা যায়। এক্সামত কুৱেশ্যন আহিছে, তলৰ কোনখন নদীক ভুৰে নদী নামেৰে জনা যায়? বহুবাৰ এক্সামে এইটো কুৱেশ্যন আহিছে, তাৰ কাৰণে মই এই পইণ্টটো নোট কৰি লৈছোঁ। উত্তৰ হ'ব বৰাক নদীক মণিপুৰত ভুৰে নদী নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 16, তলৰ কোনখন ৰাজ্যৰ মাজেদি বৰাক নৈ প্ৰবাহিত নহয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যৰ মাজেদি বৰাক নৈখন প্ৰবাহিত নহয়। বৰাক নৈখন মণিপুৰৰ পৰা উৎপত্তি হৈছে, তো মণিপুৰৰ ফালৰ পৰা এই নদীখন প্ৰবাহিত হয়। নাগালেণ্ডতো এই নদীখন প্ৰবাহিত হয়, মিজোৰামতো এই নদীখন প্ৰবাহিত হয়, লগতে অসমৰ মাজেদিও এই নৈখন প্ৰবাহিত হয়। এক্সামত যদি কুৱেশ্যন আহে বৰাক নৈ উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যৰ মাজেদি প্ৰবাহিত হয়? উত্তৰ হ'ব 4খন, মণিপুৰ, নাগালেণ্ড, মিজোৰাম আৰু অসম। ইম্পৰ্টেণ্ট পইণ্ট হয়, নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 17, অসমত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 225 কিলোমিটাৰ অসমত বৰাক নৈৰ মুঠ দৈৰ্ঘ্য হয়। এক্সামত এইটো কুৱেশ্যন আহিছে, বৰাক নৈৰ অসমত মুঠ দৈৰ্ঘ্য কিমান হয়? 225। নেক্সট কুৱেশ্যন নম্বৰ 19, তলৰ কোনখন নৈ বৰাক নৈৰ উত্তৰ পাৰৰ উপনৈ নহয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সোণাই নৈ বৰাক নৈৰ উত্তৰ পাৰৰ উপনৈ নহয়। সোণাই নৈ বৰাক নদীৰ দক্ষিণ পাৰৰ উপনৈ হয়। এতিয়া আমি চাই লওঁ বৰাক নদীৰ উত্তৰ পাৰৰ উপনৈসমূহ। চিৰি নৈ বৰাক নৈৰ উত্তৰ পাৰৰ উপনৈ। জিৰি নৈ, গুমৰা নৈ,
মধুৰা নৈ, জাতিংগা নৈ আৰু কালাইন নৈ। এই 6খন নৈ বৰাক নৈৰ উত্তৰ পাৰৰ উপনৈ হয়। এই নামখিনি ইম্পৰ্টেণ্ট হয়। এক্সামত এনেধৰণৰ কুৱেশ্যন আহিব, তলৰ কোনখন বৰাক নৈৰ উত্তৰ পাৰৰ উপনৈ হয়, নাইবা তলৰ কোনখন বৰাক নৈৰ উত্তৰ পাৰৰ উপনৈ নহয়। তাৰ বাবে এই নামখিনি মনত ৰখা খুবেই জৰুৰী হয়। তোমালোকে কপিত নোট কৰা আৰু এইখিনি মনত ৰখাৰ চেষ্টা কৰা, যিহেতু এক্সামত এনেধৰণৰে কুৱেশ্যন আহে। বৰাক নৈৰ দক্ষিণ পাৰৰ উপনৈসমূহ হ'ল ধলেশ্বৰী নৈ, সোণাই নৈ আৰু কাটাখাল নৈ। এই তিনিখন আছিল বৰাক নৈৰ দক্ষিণ পাৰৰ উপনৈ। কুৱেশ্যন নম্বৰ 20 ডিছকাছ কৰাৰ আগত তোমালোকক ক'বলগীয়া আছে, যদি তোমালোকে মোৰ আছাম ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড ক্লাছখিনি নাই চোৱা, সকলোক অনুৰোধ কৰিছোঁ ক্লাছটো এবাৰ চোৱাৰ বাবে। য'ত আমি 10টা ক্লাছত ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ আৰম্ভণিৰ পৰা শেষলৈকে আৰ্টিকেল সংশোধন, ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী, ৰাজ্যপালৰ পৰা আৰম্ভ কৰি বিধানসভা, বিধান পৰিষদ সকলোৰ বিষয়ে আমি কনচেপ্টকৈ আৰু চিৰিয়েলকৈ আলোচনা কৰিছোঁ। আৰম্ভণি ক্লাছত আমি সংবিধানৰ উৎপত্তি, সংবিধানৰ বেকগ্ৰাউণ্ডৰ বিষয়ে আলোচনা কৰিছোঁ আৰু এই কুৱেশ্যনসমূহ আমি চিৰিয়েলকৈ আলোচনা কৰিছোঁ। তোমালোকক সকলোক ৰিকুৱেষ্ট কৰিছোঁ, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দি আছে, এবাৰ ক্লাছখিনি চোৱাৰ বাবে। আজিৰ 20 নম্বৰ কুৱেশ্যন হ'ল, বৰাক নৈৰ বৃহত্তম উপনৈখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কাটাখাল নৈ। কাটাখাল নৈ বৰাক নৈৰ বৃহত্তম উপনৈ হয়। কুৱেশ্যন নম্বৰ 21, কোনখন নদীৰ পাৰত ডিমাপুৰ চহৰ অৱস্থিত? বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ধনশিৰি নৈৰ পাৰত বৰাক নৈ ডিমাপুৰ চহৰখন অৱস্থিত। ধনশিৰি নৈৰ পাৰত ডিমাপুৰ চহৰখন অৱস্থিত। বহুবাৰ এক্সামত এইটো কুৱেশ্যন আহিছে, ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 22, বৰাক নদীক বাংলাদেশত কি নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কুশিয়াৰা। বৰাক নদীক বাংলাদেশত কুশিয়াৰা নামেৰে জনা যায়। ইয়াৰ লগত জড়িত পইণ্টটো আমি চাই লওঁ। বৰাক নদী বাংলাদেশত বৰাক নদী গৈ দুটা ভাগত বিভক্ত হৈছে। ইয়াৰে এটা ভাগটোৰ নাম হ'ল কুশিয়াৰা আৰু আনটো ভাগটোৰ নাম হ'ল চুৰমা। এক্সামত দুটাৰ পৰা এটা অপশ্যন দিয়া থাকিব। এক্সামত দুটাৰ পৰা এটা অপশ্যন দিয়া থাকিব, হয়তো অপশ্যন চুৰমা থাকিব নাইবা কুশিয়াৰা থাকিব। নামখিনি মনত ৰাখিবা। বৰাক নদীক বাংলাদেশত কি নামেৰে জনা যায়, ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায়, গংগাক বাংলাদেশত কি নামেৰে জনা যায়, ইম্পৰ্টেণ্ট হয়। যিসকলে আমাৰ ক্লাছটো চাই আছে, সকলোক ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে ক্লাছটো এবাৰ লাইক কৰি দিয়া। তোমালোকৰ এটা লাইকে মোক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। কুৱেশ্যন নম্বৰ 23, বৰাক নদীৰ অসমৰ কেইখন জিলাৰ মাজেদি বৈ যায়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অসমৰ 3খন জিলাৰ মাজেদি বৰাক নৈ প্ৰবাহিত হয়। এই 3খন জিলাখিনি কি কি এবাৰ চাই লওঁ। কৰিমগঞ্জ জিলা, হাইলাকান্দি জিলা আৰু কাছাৰ জিলা। এই 3খন জিলাৰ মাজেদি বৰাক নৈখন অসমৰ প্ৰবাহিত হয়। কুৱেশ্যন নম্বৰ 24, ভাৰতৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ লগত মিলিত হয়? উত্তৰটো মোক কমেণ্ট কৰি জনাবা। কুৱেশ্যন নম্বৰ 25, ব্ৰহ্মপুত্ৰ নদীৰ কোনটো দ্বীপ বিশ্বৰ সবাতোকৈ ডাঙৰ দ্বীপ হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মাজুলী। মাজুলী ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ দ্বীপ হয় আৰু ই বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপ হয়। যদি আটাইতকৈ সৰু দ্বীপটো সোধে, উত্তৰ হ'ব উমানন্দ। ইজি কুৱেশ্যন হয়। এক্সামত এনেধৰণৰো কুৱেশ্যন দিয়া দেখিবলৈ পোৱা যায়। তো বন্ধুসকল, আজিৰ ক্লাছত এইখিনিয়ে আছিল আৰু আজিৰ ক্লাছত যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, সকলোক অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। আজিৰ ক্লাছত এইখিনি আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছত, য'ত আমি অসমৰ ব্ৰিজেছসমূহৰ বিষয়ে আলোচনা কৰিম। যিহেতু বহুবাৰ এক্সামত আমি চাইছোঁ ব্ৰিজসমূহ শৰাইঘাট দলং, বগীবিল দলং, কলীয়া ভোমোৰা দলঙৰ বিষয়েতো কুৱেশ্যন আহিছে। এইখিনি দলং কোন চনত নিৰ্মাণ কৰা হৈছিল, এইখিনি দলঙে কোনখন জিলাৰ সৈতে সংযোগ কৰে, এনেধৰণৰ কুৱেশ্যনসমূহ অহা দেখিবলৈ পোৱা গৈছে। নেক্সট ক্লাছত আমি সেইখিনি ডিছকাছ কৰিম। আজিলৈ ইমানে। থেংক ইউ।